আৰু আজি আমি আহিলোঁ হৰিণখোজা প্ৰাথমিক বিদ্যালয় আৰু ইয়াতে খাদ্য য'ত বনায় ত'ত এডাল সাপ ওলাই গ'ল আৰু সেই সাপডাল আমি উদ্ধাৰ কৰিবৰ কাৰণে এয়া ছাৰে আমাক হাই বুলি কৈছে আৰু এইফালে ছাৰ আছে। ছাৰ কেতিয়া দেখা পাইছিল সাপডাল? সাপডাল মানে ৰান্ধনি আহি যেতিয়া দৰ্জাখন খুলি দিলে, খুলি দিয়াৰ লগে লগে ওলাইছে, সি তাত সোমাইছে আৰু মই এনেকৈ দাঙি চাইছিলোঁ তাৰ ভিতৰত সোমাই আছে। আপুনি দেখা পাইছিল সাপডাল? হয়। আপুনি ৰন্ধা বঢ়া কৰে আৰু ইয়াতে? অঁ ঠিক আছে বাৰু। কোনোসকল ইয়াতে খাদ্য বনায় আৰু এইখিনি ঠাইত সাপডাল লুকাই যোৱা বুলি কৈছে আৰু কি সাপ আপোনালোককো দেখুৱাম ধুনীয়াকৈ আৰু ময়ো সেই সাপডাল উদ্ধাৰ কৰি লৈ যাই জংঘলত এৰি দিম। ধৰি দিওঁ ৰাখোঁ kata semua. মই এইফালে ধৰো সিফালে ধৰি যায় নেকি? কাটা ধৰিব নেকি? যদি যাই পেলাই ধৰিব পৰা গ'লটো সাপ ছিঙি যাব। আৰু এয়া আমাৰ এই ছাৰে ধুনীয়াকৈ সাপডাল ধৰি আছে আৰু ছাৰে এই বিষয় লৈ পেলাই হয়তো জানে, সেইকাৰণে সাপডাল ধৰিবলৈ সাহস কৰিছে। ছাৰক মই বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ ছাৰে বহুতখিনি সহায় কৰি দিছে। এতিয়া আমি সেইফালৰ পৰা সাপডাল উদ্ধাৰ কৰিম কাৰণ সেইফালে গাঁতত সোমাই আছে, হয়তো বেছি জোৰে টানিলে সাপডাল ছিঙি যাব পাৰে, সেইকাৰণে ধুনীয়াকৈ সাপডাল ধৰি থাকিব দিছোঁ আৰু গাঁতত সোমাই গ'লে আৰু সেই সাপডাল উদ্ধাৰ কৰিব নোৱাৰিম। বলকচোন বাৰু আহক। বন্ধুসকল চাওক, সাপডাল একেবাৰে Hello guys. Hey. Hap sabay saruta? Sabay saru. মেহমাই কিয়া সিতার কি বলছি একদম ছিঙি যাব নাযায় নাযায় ছিঙি নাযায় কিন্তু অলপ অলপ নাই যাবা নাই যাবা দিয়া নাই নাই যাওঁ নাই যাওঁ যাবা দিয়া নাই পুৰা হৈছোঁ মই দাখন লৈ আহোঁ। আৰু বন্ধুসকল আপোনালোকে দেখা পাইছে সাপডাল গাঁতত সোমাই গৈছে। এতিয়া আমি উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ কাৰণ যেতিয়া এই গাঁতত সোমাই যায় সাপডাল উদ্ধাৰ কৰিবৰ কাৰণে বহুত কঠিন হ'ব আৰু স্কুলৰ কথা। আৰু বন্ধুসকল আপোনালোকে চাব পাৰে এইখিনি ঠাই, চাওকচোন বন্ধুসকল এইখিনি ঠাই হয়তো এইখিনি ঠাইত সাপডালে অন্য
অন্য জন্তুৰ লগত কাজিয়া কৰিছিল। কাজিয়া কৰাৰ পাছত এইখিনি ঠাই মানুহৰ যেনেকৈ চিলাই মাৰিলে চিন বহি থাকে, ঠিক তেনেকুৱাকৈ সাপডালৰো চিন বহি আছে। এইটোৱে সাপডাল। ধৰি আছো মই। এইখিনি ঠাই পেলাই সেইখিনি ঠাই মনকলে কুকুৰা আছে, কিং কুকুৰা আছে। ওলাইছে নে? ধৰবি দেই, মাছাটো ধৰবি দেই, ইফালে মাৰি দিব। ঐ ৰাহি, ঐ ঐ ঐ ঐ ঐ ঐ ৰাগ 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 চাই দি এইডাল সাপ চিনি পাইছা না তোমালোকে? কি সাপ? কি সাপ? বাকৰাইজ। ভেৰি গুড। এইডাল হৈছে বাকৰাইজ সাপ আৰু ইয়াক ইংলিছত কপাৰ হেডেড টিংকেট স্নেক বুলি কয় আৰু ইয়াক নীলেজী গুম বুলিও কয়। আৰু ইয়াৰ প্ৰিয় খাদ্য হৈছে নিগনি, বেং, এন্দুৰ, পঁইতাচোৰা এইবিলাক খাই ই ভোজন হিচাপে গ্ৰহণ কৰে। আৰু এই সাপডাল হৈছে নন ভেনমাছ স্নেক। এই সাপডাল হৈছে অবিষাক্ত সাপ। এই সাপডালে কামুৰিলে মানুহৰ মৃত্যু নহয়, কিন্তু কেতিয়াবা যদি সাপে কামোৰে তেতিয়াহ'লে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। তোমালোকৰ ঘৰৰ ওচৰে পাজৰে মানুহকো যদি সাপে কামোৰে নেদেখা জানো নকৰক, যদি কেতিয়াবা বিষাক্ত সাপে বা অবিষাক্ত সাপেও কামোৰে তেতিয়াহ'লে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাবলৈ তোমালোকৰ পৰামৰ্শ দিব। বুজি পাইছা? আৰু এয়া আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰি ল'লোঁ দৰং জিলাৰ মংগলদৈ জনাৰাম চুকাৰ ওচৰৰ হৰিণখোজা। আৰু এইখন হৈছে হৰিণখোজা প্ৰাথমিক বিদ্যালয় আৰু ইয়াতে মই পঢ়িছিলোঁ আৰু এইখন স্কুলতে সাপ ওলাই গ'ল। আমি ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ আৰু এই ছাৰহঁতো ধুনীয়াকৈ সহায় কৰি দিলে। আৰু ছাৰহঁতে যে সাপডাল মাৰা নাই তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ, কাৰণ আপোনালোকে যে এই সাপডাল মাৰা নাই, কাৰণ ই হৈছে এটা অমাত জীৱ। ই একো নাজানে, এই খাদ্যৰ সন্ধানতহে আহি পেলাই মানুহৰ ইয়াতে সোমাইছে। কাৰণ এতিয়া হৈছে চাৰিওফালে পানী হৈ আছে, বানপানী ছিজন। বানপানী ছিজন কাৰণে ই ওখ ঠাই বিচাৰি আহি, ইন্দুৰ বিচাৰি আহি, খাদ্য বিচাৰি আহি ইয়াতে প্ৰৱেশ কৰিছে। ইয়াৰ কিন্তু একো ভুল নাই। মানুহৰ যেনেকে আমাৰ পৃথিৱীত যেনেকে মানুহৰ প্ৰয়োজন, সকলো জীৱ জন্তুৰে প্ৰয়োজন। সাপ, বেং, চৰাই চিৰিকটি সকলো প্ৰাণীৰে ইয়াত জীয়াই থকা অধিকাৰ আছে। সাপ দেখিলে মাৰিব নালাগে। ইয়াৰো প্ৰয়োজন আছে। নেদেখা জনে অকল মানুহৰ কাৰণে যি পৃথিৱীখন সৃষ্টি কৰিছে সেইটো নহয়, চব বস্তুৰ কাৰণে চব জীৱ জন্তুৰ উপকাৰ আছে। ই আমাৰ বীজাণুগিলা খাই ই আমাক ধুনীয়াকৈ প্ৰকৃতিখন বেলেঞ্চ কৰি ৰাখি আছে। মালিক ছাৰ আৰু ছাৰ সাপডাল ধৰাৰ কাৰণে কেনেকুৱা পালে? ভাল লাগিছে আৰু ভাল হ'ল। আমাৰ ল'ৰা ছোৱালীখিনি আৰু সহায় এটা কৰি দিলি, ধন্যবাদ তাৰ বাবে। আমাৰ স্কুলৰ ফালৰ পৰা ধন্যবাদ। আৰু এওঁ মোক একেবাৰে শিক্ষা ধুনীয়াকৈ দিয়ে আছে। সাপৰ কিতাপ আছিল এওঁ তাত, সাপৰ কিতাপৰ পৰা যিখিনি মই নজনা কথা আছিল সেইখিনি মই অধ্যয়ন কৰিব পাৰিছোঁ। আৰু এইজন ছাৰ কেনে লাগিল?
বহুত ধুনীয়া। আৰু এইজন হৈছে হেড ছাৰ। আমি দেখা পোৱাৰ লগে লগে আপোনাক খবৰ কৰিলোঁ, আপোনাৰ ঘৰ যিহেতু ওচৰতে, হয় হয় গতিকে আমি আপোনাক মাতিলোঁ, আপুনি ধৰিলে। এতিয়া আমি বহুত ভাল পাইছোঁ। হয় হয় প্ৰকৃতিৰে এটি জীৱ, হয় সিও গৈ তাৰ নিজৰ ঠাইত সি থাকক গৈ, থাকক, থাকক। আমাৰ ইয়াতে যাতে কোনোৱে নামাৰে, সেইকাৰণে নামাৰে। বস্তুটো আমি উদ্ধাৰ কৰি নিবৰ কাৰণে আপোনাক যোগাযোগ কৰিলোঁ। আৰু জীৱ ধৰিলে হত্যা মহাপাপ। মহাপাপ হয়, হয় হয় তাৰো অধিকাৰ আছে ইয়াত। আৰু এইটো হৈছে আজি কেমেৰামেন নতুনকৈ আহিছে। এইজনী হৈছে বাইদেউ। অ' বাইদেউ কেনে লাগিল সাপডাল ধৰাৰ কাৰণে? অ' বাইদেউ কেনে দেখা পালি ওচৰত এনেকে যাওঁতে মোৰ ভয় লাগছে। সাপ ধৰোঁতে ভালে পাইছোঁ আৰু অঁ পলাব লগা হৈছে। অঁ কেনে লাগিল এইটো ধৰাৰ কাৰণে? আৰু এইজনী হৈছে আৰু এজনী বাইদেউ আমাৰ ঘৰৰ ওচৰৰে। অ' বাইদেউ কেনে লাগিল? ভাল লাগি ঘৰৰ কাৰণে। অঁ এতিয়া ল'ৰা ছোৱালীখিনিও জনা হ'ল এইডাল হৈছে অবিষাক্ত সাপ। আৰু তোমালোকে সাপ কোবাই নামাৰিবা দেই ভাইটিহঁত। আৰু মোৰ নিচিনাকৈ তোমালোকে সাপ উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰিবা হা। কেতিয়াবা যদি সাপ দেখা পোৱা তেতিয়াহ'লে দূৰৰ পৰা চাইড হৈ যাবা হা। লগে লগে দেই, নিজে ধৰিবলৈ চেষ্টা নকৰিবা কিন্তু। নিজে ধৰিবলৈ চেষ্টা নকৰিব, কাৰণ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ সাপ উদ্ধাৰ কৰিবলৈ গ'লে হয়তো কেতিয়াবা বিপদ হৈ যাবও পাৰে। বুজি পাইছানে কি কৈছোঁ? এইডাল যদিও অবিষাক্ত সাপ, নন ভেনমাছ স্নেক, তথাপিতো কিন্তু ই কামুৰিলে আমি হস্পিটেলত যোৱাটো বাধ্যতামূলক, কাৰণ ইয়াৰ বিভিন্ন বীজাণু থাকে নহয়। সেই বীজাণুৰ জৰিয়তে আকৌ ইনফেকশ্যন হৈ বেলেগ বেমাৰ হ'ব পাৰে। সকলো সাপে কামুৰিলে মানুহ নমৰে, যিবিলাক বিষাক্ত সাপ আছে সেইবিলাক কামুৰিলে খুটিলেহে মানুহ মৰে, কিন্তু এইবিলাক অবিষাক্ত সাপে কামুৰিলেও কেতিয়াবা মৰিব পাৰে। গতিকে সাপে কামোৰাৰ লগে লগে আমি হস্পিটেলত যোৱাটো আমাৰ বাঞ্ছনীয় ভাল। আৰু এয়া ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ, লৈ যাই জংঘলত এৰি দিম। লাইক কমেন্ট শেয়াৰ কৰিবা গাইস। পৰীক্ষা বাকি আছে। কি বলো? বন্ধুসকল, আমি এই সাপডাল উদ্ধাৰ কৰি লৈ আহিলোঁ দৰং জিলাৰ মংগলদৈ জনৰাম চুকৰ ওচৰৰ হৰিণখোজা। আৰু হৰিণখোজা LP স্কুলখনৰ ভিতৰতে এই সাপডাল সোমাই আছিল পাকঘৰৰ ভিতৰত, য'ত নেকি ৰন্ধা বঢ়া কৰা হয়। আৰু এতিয়া আমি সাপডাল ধুনীয়াকৈ এৰি দিম জংঘলত, কাৰণ এইবিলাক হৈছে জংঘলৰ বস্তু, প্ৰকৃতিৰ বস্তু। চাওক বন্ধুসকল, এইডাল সাপ আপোনালোকে চাওক। এইখিনি ঠাই একদম ওচৰৰ পৰা কেমেৰাটো আনি দেখাই দিছোঁ ৰাইজক। চাওক বন্ধুসকল, এইখিনি ঠাই সাপডালৰ আঘাত হৈছিল। হয়তো এই সাপডালে অইন কিবা জন্তুৰ লগত কাজিয়া কৰিছিল, নহ'লে এই সাপডালক চাইকেল, মটৰ চাইকেল হয়তো চেপিছিল, সেইকাৰণে এইখিনি ঠাই এনেকুৱা হৈ আছিল। এতিয়া ভাল হৈছে বাৰু, আৰু ভাল হ'বলৈ আৰু বাকী আছে। এতিয়া আমি সাপডাল ধুনীয়াকৈ এৰি দিম জংঘলত, কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন ইয়াতে পাৰ কৰিবৰ কাৰণে। চাওকচোন বাৰু বন্ধুসকল, কি ধুনীয়াকৈ যে গ'ল সাপডাল। বন্ধুসকল, এনেকুৱাকৈ উদ্ধাৰ কাৰ্যটো চলি থাকিব যদিহে আপোনালোকৰ মৰম, চেনেহ, সহায় সহযোগ পাই থাকোঁ। আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি নজনা মানুহেও জানিবলৈ সুবিধা কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।